बाक्सानि जालायाव सोमोनांथावै अर खामदों। अर खामनायनि गेजेरजों गंसे गेलामाल दखाना गासैबो खामग्लिजोबदों। कारेन्ट सर्ट जानायनि गेजेरजों अर खामनानै बरमा दास मुंनि सासे सुबुंनि दखाना खामग्लिजोबो। गोबां अखा हानायनि गेजेरावबो जानानै थांदों बे अर खामनाय जाथाया। पुलिस आरो अर खोमोरग्रा हानजाया अरखौ खोमोरनो नाजादों। खौरां मोननाय उनावबो अर खोमोरग्रा हानजानि गारिया जाथायसालियाव थाब नुजाथिफैयाखै। खख्लाबारि बियाबनि बिपिएल दोलोनि बिजाथि मन्टु बर'आ जाथायसालियाव मोनहैयो। জালা চকত অৱস্থিত যি গেলামাল দোকান পৰমা দাসৰ তেখেতৰ ৰাতিপুৱাৰ পৰা জুই লাগিব তেখেতসকলে শুই আছিল বোলে। গম পোৱা মতে শ্বৰ্ট চাৰ্কিট হৈছে লাইনৰ। এতিয়া ষ্টপ হৈছে আৰু এতিয়া মোটামুটি ফায়াৰৰ মানুহকেইটা যিহেতু আহি পাইছে সেইটো দুখ লগা কথা আমাৰ কাৰণে বহুত ক্ষতি হৈ গ'ল। এতিয়া আনুমানিকভাৱে বহুত লাখ টকাৰ মানে জুইৰ লগত প্ৰশ্ন হ'ল বুলি মই গম পাইছোঁ। আপুনি প্ৰাৰ্থী হিচাপে আজি খবৰ ল'লে নেকি? হয়, ৰাতিপুৱাই মই খবৰ পোৱাৰ লগে লগে আমাৰ প্ৰাৰ্থীৰ মানুহকেইটাই খবৰ দিছে, লগে লগে মই আহি গৈছোঁ। এতিয়া খবৰ ল'লোঁ, এতিয়া মোটামুটি জাষ্ট বৰষুণো আছিল যিহেতু সোনকালে মানে কিবা হৈ গৈছে আৰু কমি গৈছে যিহেতু। মানে ৰাতিপুৱা 8টামান বজাত ভিতৰৰ পৰা জুইটো দেখা পোৱা গৈছে। তাৰপিছত মোটামুটি 1 ঘণ্টামান জ্বলি আছে। তাৰপিছত জ্বলি এতিয়া দোকানখন বহুত বস্তু বাহিনী চব কৰি চাৰখাৰ হৈছে আৰু ওচৰত দোকান আছিলে, কম্পিউটাৰ দোকান, লাইট কম্পিউটাৰ, তেওঁলোকৰ মালখিনি কিবাকৈ বাচিলে, মানে ৰাইজে সহযোগ কৰি মালখিনি বাহিৰত দিলে। তাৰপিছত এতিয়া 1 ঘণ্টামান পিছত ফায়াৰ ব্ৰিগেড আহিছে। এতিয়া ফায়াৰ ব্ৰিগেডে নুমোৱাৰ চেষ্টা কৰি আছে। এতিয়া প্ৰায়ভাগ জুই নুমোৱা হৈ গ'ল। দোকান কিহৰ আছিলে? গেলামাল দোকান আছিলে। দোকান আছিলে। নাম কি দোকান কাৰ আছিলে? পৰমা দাস আছিলে, ইয়াৰে জালাহৰে হয়। জালাহৰে। আৰু বাকী কাষৰ দোকানতো লাগিছে নেকি? কাষৰ দোকানত লাগিব আৰম্ভ হৈছিলে, মানে ৰাইজে সহযোগ কৰি জুইকুৰা অলপমান নুমালে। তাৰপিছত ফায়াৰ ব্ৰিগেড আহি অলপমান মানে নুমাই দিলে জুইকুৰা।